আজিৰ এই সভাত উপস্থিত আমাৰ চিৰাং জিলা BPF-ৰ সেক্ৰেটাৰী নৰসন বসুমতাৰী ডাঙৰীয়া, ব্লগাৰ সন্মানীয় সাধাৰণ সম্পাদক তেখেত ইছলাৰী ডাঙৰীয়া আৰু ইয়াতে উপস্থিত থাকিব পৰা প্ৰাইমাৰীৰ সন্মানীয় সভাপতি সম্পাদক আৰু আপোনালোকৰ গাঁৱৰ সকলো সন্মানীয় ৰাইজ, আপোনালোকে সকলোৱে জানে 2 মাহ পিছত আমাৰ নিৰ্বাচন আহি আছে। ইলেকশ্যনত বাউলা 2 মাস লখাসি আর গেজরাও বা মাস চলি থাকেন জুন বা নৱেম্বৰ। আজি জুনৰ 15 তাৰিখ হয়। জুন মাহটো মোটামুটি আধা শেষ হৈ গ'ল। ইয়াৰ পিছত আকৌ জুলাই মাহ আহি আছে, আগষ্ট মাহতে ইলেকশ্যনৰ নটিচ আহি আছে আমাৰ। এইবাৰ দুৰ্গা পূজা অকণমান আগত হ'ব। আগতে দুৰ্গা পূজা 10 তাৰিখ 15 তাৰিখ তেনেকুৱা হৈছিল অক্টোবৰ মাহৰ, কিন্তু এইবাৰ দুৰ্গা পূজা অলপ এডভান্সকে হ'ব। দুৰ্গা পূজা এই বছৰ মানে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে হ'ব, 28 তাৰিখতে হ'ব। আমাৰ অসম চৰকাৰ আমাৰ ইলেকশ্যন কমিশনাৰে কৈ আছে যে দুৰ্গা পূজাৰ আগে আগে আমাৰ BTCত মানে এটা নতুন চৰকাৰ আহি আছে। দুৰ্গা পূজাৰ আগতে নিৰ্বাচনী যিমান কাম কাজ আছে সকলো কাম কাজ মানে সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ কাৰণে ছেপ্টেম্বৰ মাহৰ ভিতৰতে আগন্তুক আমাৰ BTC কাউন্সিলৰ যি নিৰ্বাচন, এই নিৰ্বাচনখন মানে অনুষ্ঠিত কৰা হ'ব। আপনি যাবেন দেখলা ইলেকশন দুর্গা পূজা বেশি আগে দিন দুর্গা পূজা